লিভাৰৰ কাৰণে আৰু ছালৰ কাৰণে একদম উত্তম গছ এজোপা আজি আপোনালোকক দেখাম। সকলোৱে ভিডিঅ'টো চাব শেষৰলৈকে আৰু মই কিমান ফল পালোঁ, তাৰ ৰিজাল্ট পালোঁ, সকলোখিনি কথা ক'ম। ভিডিঅ'টো শেষৰলৈকে চাই থাকিব। এইজোপা দেখিছেনে? এল'ভেৰা বা ছালকুঁৱৰী বুলি কয় অসমীয়াত। ইয়াৰ মানে যিহেতু প্ৰায় মানে মই আগতে হোম ৰেমেডি কিবাকিবি এল'ভেৰাৰ বিষয়ে দেখি থাকোঁ, কিন্তু মই বিশ্বাস কৰা নাছিলোঁ। যেতিয়া মই নিজে ব্যৱহাৰ কৰিলোঁ, মই তেতিয়াহে গম পালোঁ যে সঁচাই বহুত কামত দিয়ে। মাজতে কি হ'ল মানে মোৰ মানে খুব লিভাৰৰ মানে অলপ প্ৰব্লেম হৈছিলে, মানে খাব ব'ব মন নাযায়, অকণমান লিভাৰৰ মানে ভোক নালাগে, হজম নহয় নিচিনা লাগে, তেনেকুৱা ধৰণৰ মানে মই অসুবিধাবোৰত মানে পৰি আছিলোঁ। তো তেনেকুৱা অসুবিধাবোৰ মোৰ যেতিয়া হৈ আছিলে, তেতিয়া মোৰ মানে মই মাজতে এদিন এটা মানে ফেচবুকত ভিডিঅ' চাই থাকোঁতে এগৰাকী মানুহে কোনে দিছিলে নাজানো, তাতে মানে পালোঁ যে এল'ভেৰাটো বোলে তাৰ ভিতৰৰ জেলটো উলিয়াই বোলে হালধিৰ লগত বোলে বা মৌৰ লগত খালে বোলে লিভাৰৰ মানে ভোক লগা সমস্যাটো হয়, দূৰ হৈ যায়। মানে ভোক লাগে বোলে, যাৰ ভোক নালাগে সেই সমস্যাটো দূৰ হয় বুলি কৈছিলে, লিভাৰৰ কিছুমান প্ৰব্লেম ভাল হয় বুলি কৈছিলে। তো মই তেনেকৈ দুদিনমান মোৰ ঘৰতে যিহেতু আছিলে, এইবোৰ আগবোৰ ভঙাই আছে চাওক, এই আগবোৰ ভঙা আছে, এই আগবোৰৰ পৰা এইবোৰ ইয়াৰ পৰাই মানে মই অলপ উলিয়াই সেনেকৈ মিক্স কৰি প্ৰায় ৰাতিপুৱা খালী পেটত খালোঁ দেই। তো তেনেকৈ খোৱাৰ পিছত মই মাজত তাৰ অলপ দিনৰ প্ৰায় 14-15 দিনমান খোৱাৰ পিছত কিন্তু মোৰ ভোক লাগিব আৰম্ভ কৰিলে। তো মানে ভাল হ'ল বুলি ভাবিছোঁ। তাৰপিছত তাতোতকৈ বেছি ইণ্টাৰেষ্টিং, মই চুলিত কিন্তু বহুত লগাইছিলোঁ মাজতে, চেম্পুৰ লগত মিক্স কৰি লগাই দিওঁ চুলিও মোৰ ভালেই হৈছে বাৰু। এতিয়াতো বাৰু মই চুলি চেম্পু লগাওঁ, কিন্তু তেতিয়া মানে কি হয়, ক্লিনিক প্লাছ চেম্পুটোৰ লগত মই এল'ভেৰা অলপ মিক্স কৰি লগাই দিওঁ। তেতিয়া মানে আকৌ মণি চালৰ গুটি আগতে মায়ে বুটলি আনে, ক'ত পায় নাজানো, তাৰ পৰা মই গুটিবোৰ মিক্স কৰি লগাওঁ। এল'ভেৰাটো মানে ভাল বস্তু আচলতে। যিসকলৰ ঘৰত আছে তেওঁলোকে এনেকৈ থকাতকৈ কেতিয়াবা অকণমান চেম্পুৰ লগতে মিক্স কৰি লগাব পাৰে। আৰু কাৰোবাৰ যদি ভোক চোক নালাগে বা লিভাৰৰ কিছু সমস্যা আছে, তো লিভাৰৰ সমস্যাও দূৰ হ'ব। আপোনালোকে ইয়াৰ জেলটো মানে কিবা যিহৰ লগত মিক্স কৰি খাব পাৰে। আৰু মইতো বাৰু হালধি আৰু মৌজোল তেনেকৈ মিক্স কৰি, বহুত এগাল খাব নোৱাৰি যিহেতু মানে সোৱাদটো বেলেগ ন, পটককৈ খাব মন নাযায়, কিন্তু যেনে তেনেকৈ মানে গিলি দিব লাগে, পিছল যিহেতু পটককৈ পেটলৈ যায়গৈ। তো সেইটো কাৰণে আপোনালোকে যিসকলৰ মানে লিভাৰৰ সমস্যা আছে তেওঁলোকে মানে এই এল'ভেৰাটো খাব পাৰে। আৰু যিসকলৰ চুলিবোৰ অলপ সমস্যা আছে, আৰু ছালৰ, বিশেষকৈ ছালৰ দেই, ছালতো লগাব পাৰে। মই কিন্তু ছালত তেনেকৈ ব্যৱহাৰ কৰা নাই। কেলৈ ব্যৱহাৰ কৰা নাই মানে মোৰ মুখত মানে পটককৈ কিবাকিবি লগালে গুটি উঠি যায়, সেইটো কাৰণে। কিন্তু এদিন নে দুদিন মই এল'ভেৰা অলপ, তাৰপিছত নেমু অকণমান চেপি তাতে হালধি অকণমান দি, তাৰপিছত কফি অলপ দি এনেকৈ লগাই চাইছিলোঁ, কিন্তু একো প্ৰব্লেম নহ'লে, ভালেই পালোঁ। কিন্তু বহুতে মুখত লগাই বুলি শুনিছোঁ, কাৰণ এল'ভেৰা জেলটো পতঞ্জলি বহুত বিক্ৰী কৰে, যিহেতু এল'ভেৰা জেল পতঞ্জলিটো বিক্ৰী কৰে, বহুতে লগায়। তো ভাল বুলিও মানে এনেকৈ শুনিছোঁ, সেইটো কাৰণে আপোনালোকে এনেকৈ তাৰ পৰা জেলটো উলিয়াই লগাবও পাৰে, মুখত লগাবও পাৰে বা চুলিত লগাব পাৰে, খাবও পাৰে, গোটেইকেইটা বস্তু কৰিব পাৰে, যিটো ভাল দেখে। কিন্তু আমাৰ এইজোপা বহুত বেছি ডাঙৰ নহয় দেই। মই কিনি আনিছিলোঁ নাৰ্চাৰীৰ পৰা 50 টকা দি কিনি আনোতে, তেতিয়া কি হ'ল, অকণমানি ইমানকণিমান আছিলে, সৰু আছিলে একেবাৰে, কিন্তু এতিয়া অকণমান ডাঙৰ হ'ল। পিছে এতিয়া মই লগাব পৰা হৈ গ'ল। ঠিক আছে, আজিলৈ আহিলোঁ। আপোনালোকৰ ঘৰতো যদি এল'ভেৰা বা ছালকুঁৱৰী আছে, আপোনালোকে লিভাৰৰ যদি কিবা প্ৰব্লেম আছে ব্যৱহাৰ কৰিব পাৰিব। ছালত, মুখত লগাব পাৰিব, নহ'লে হেৰি কৰিবও পাৰিব, এই চুলিটো লগাব পাৰিব। আজিলৈ আহিছোঁ, বাই।